নমস্কাৰ জনাইছো। যোৱা কেইবাদিন ধৰি অসমৰ জনসাধাৰণে ঘৰতে নিজকে সংযত কৰি ৰাখি ঘৰতে আবদ্ধ হৈ আছে। ইয়াৰ অন্যতম কাৰণ হ'ল কোভিড-19 কৰ'ণ ভাইৰাছ এটাই সমগ্ৰ বিশ্বত মানুহক সন্ত্ৰাসিত কৰি তুলিছে। অসমৰ জনসাধাৰণে নিজকে তেওঁলোকে দূৰত্ব বজাই ৰাখি সকলোৱে ঘৰতে আবদ্ধ হৈ আছে আৰু নিজকে যত্ন কৰিছে কিদৰে ঘৰত আবদ্ধ কৰি ৰাখিব পাৰি। প্ৰতিগৰাকী ব্যক্তিয়ে সংযম ৰক্ষা কৰি ঘৰতে এই বেমাৰবিধৰ বিৰুদ্ধে সংক্ৰমণ ৰোধ কৰাৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰাটো উচিত। সমগ্ৰ পৃথিৱীত এই ভাইৰাছবিধে কোভিড-19 এই ভাইৰাছে কেইবা হাজাৰ মানুহৰ প্ৰাণ লৈছে। আজি যিসকল উন্নত ৰাষ্ট্ৰ, বিশেষকৈ আমেৰিকা, স্পেইন, ইটালীকে ধৰি আন বহু ৰাষ্ট্ৰত ইতিমধ্যে এই ভাইৰাছে ভয়াৱহতা সৃষ্টি কৰিছে। কেইবা হাজাৰ ব্যক্তি ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু লাখতকৈ অধিক ব্যক্তি এতিয়াও এই বেমাৰত ভুগি আছে। গতিকে এই সময়ত অসমৰ জনসাধাৰণে সচেতন হৈ আমি প্ৰত্যেকে স্বাস্থ্য বিভাগক সকলোৱে সহযোগ কৰাটো উচিত। এই সময়ত আমি অসমত দেখিছো আজি কেইবাটাও তেনেধৰণৰ বা বাতৰি ওলাইছে যে স্বাস্থ্যকৰ্মীক কোনোবাই হয়তো বেয়া ব্যৱহাৰ কৰিছে, আৰক্ষী বিভাগক কোনো ব্যক্তিক হয়তো ইতিমধ্যে মাৰপিট কৰিছে। এই ধৰণৰ ঘটনা কি কাৰণত সংঘটিত হৈছে আমি প্ৰত্যেকে এই কথাটোত সচেতন হোৱাটো উচিত। কাৰণ অসমত এতিয়া চৰকাৰৰ ফালৰ পৰাই হওক, স্বাস্থ্য বিভাগৰ ফালৰ পৰাই হওক কিছুমান সদায় বিষয়ে প্ৰচাৰ কৰি আছে, যিবোৰ বিষয়ৰ মূল কথাই হ'ল আমি কেনেকে ছচিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিব পাৰো, আমি কেনেকে ইজনে সিজনৰ পৰা আঁতৰি থাকিব পাৰো আৰু এই বেমাৰটো ৰোধ কৰাৰ আন কোনো উপায় নাই বুলি ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাও তেওঁলোকে ঘোষণা কৰিছে। মাত্ৰ আমি প্ৰতিৰোধ কৰিব পাৰো। এই বেমাৰ এইজনে সেইজনলৈ বিয়পাই দিয়ে, বেমাৰটো আমি আমন্ত্ৰণ জনাব পাৰো আৰু সেইকাৰণে আমি আচলতে ছচিয়েল ডিষ্টেন্সিং মেইনটেইন কৰাটোৱে একমাত্ৰ এই বেমাৰ সংক্ৰমণৰ পৰা মুক্ত হৈ থাকিবৰ কাৰণে একমাত্ৰ উপায়। আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপে আপোনালোক আটাইকে অনুৰোধ জনাইছো, হে অসমবাসী ৰাইজ, কিছুদিনৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰক। খোৱা খাদ্য বিচাৰি আমি অনাহকত ভিৰ ভাকাৰ নকৰো, আমি যাতে কোনো এই বিষয়টো চৰকাৰী যিবোৰ ঘোষণা যে আমি সামাজিক দূৰত্ব বজাই ৰাখি পেলাই আমি বজাৰ সমাৰ কৰা বা আমি ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হোৱা, এই ধৰণৰ যিবিলাক গুণ অসমীয়া জাতিৰ মাজত আছে, আমাৰ মাজত আছে, আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ থকাৰ যিটো মনোবৃত্তি, যিটো আমাৰ আগৰ যিটো ঐতিহাসিক কথা, সেই কথাটোৰ জৰিয়তে ইজনে সিজনক প্ৰতি আমি সহানুভূতিশীল হ'ব লাগিব। এই সময় ভয়াৱহ সময়। এই সময়ত আমি প্ৰত্যেকে ইজনে সিজনৰ প্ৰতি দায়িত্বশীল হ'ব লাগিব। কাৰণ এই ভাইৰাছ আমন্ত্ৰণ জনোৱা হয়, ভাইৰাছটোৱে নিজে নাহে, ভাইৰাছটোক লৈ অনা হয়, সংক্ৰমিত কৰা হয়। আৰু সেইকাৰণে কৈছো যে স্বাস্থ্য বিভাগে যিসমূহ কথা ইতিমধ্যে ঘোষণা কৰিছে সেই সকলো কথা মানি আমি যাতে নিজকে ৰুমৰ ভিতৰতে, ঘৰৰ ভিতৰতে, পৰিয়ালৰ মাজতে আবদ্ধ কৰি ৰাখো। কাৰণ এই ভাইৰাছটো সংক্ৰমিত হলে একোজন ব্যক্তিয়ে বিদেশত আমি দেখিছো, আমি শুনিছো যে বিদেশত একোজন ব্যক্তিয়ে 100তকৈ অধিক ব্যক্তিলৈ এই ভাইৰাছটো সংক্ৰমিত কৰিছে, যাৰ ফলত বহু ব্যক্তি মৃত্যুমুখত পৰিল। লাখৰ ওপৰত ব্যক্তি ইতিমধ্যে গালৈ এই বেমাৰ সংক্ৰমিত হৈছে। এই সময়ত ইতিমধ্যে আপোনালোক আটাই জানে, যোৱা কিছুদিনৰ ভিতৰত, যোৱা প্ৰায় এমাহৰ ভিতৰত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা আমাৰ অসমৰ বহু ছাত্ৰ ছাত্ৰী, বহু কৰ্মচাৰী, কাম কৰা ব্যক্তি ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আহি পেলাই অসমৰ বিভিন্ন গাঁৱে ভূঞে থিতাপি লৈছে। যিসকল ব্যক্তি কিছুমানক হয়তো চিনাক্তকৰণ কৰিছে আৰু কিছুমানক এতিয়াও চিনাক্তকৰণ কৰিব পৰা নাই। গতিকে এইসকল ব্যক্তিয়ে যদি কোনোৱে এই ৰোগ লৈ আহিছে তেওঁলোকে হয়তো আৰু সংক্ৰমিত কৰিব পাৰে
আৰু সেইকাৰণে তেনেকুৱা যিসকল ব্যক্তিয়ে এতিয়াও তেওঁলোকে নিজকে প্ৰকাশ কৰা নাই, তেওঁলোকে আচলতে গাঁও অঞ্চলত থকা স্বাস্থ্যকৰ্মীসকলক সহযোগ কৰক, আৰু তেতিয়াহে আমি নিজে সংক্ৰমণ ৰোধ কৰাৰ পৰা আনলৈও আমি যাতে সংক্ৰমিত হ'ব নোৱাৰে বেমাৰটো, তাৰ কাৰণে আমি সজাগ কৰিব পাৰিম। আমি প্ৰত্যেককে আমি একেলগে, মই এই কথাটোৱে কৈছো, একেলগে মানে ছচিয়েল ডিষ্টেন্সিং মেইনটেইন কৰি আমি ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হৈ, কোনোৱে ভোকত আছে নেকি, কোনো ব্যক্তিয়ে ঔষধ পাতি পোৱা নাই নেকি, বা কোনোৱে কিবা বিপদত পৰিছে নেকি, এইকেইদিন সদায় জাগ্ৰত হৈ প্ৰত্যেকে জাগি থাকি আমি ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হোৱাটো উচিত। ইয়াত জাতি, ধৰ্ম, ভাষা এনেকুৱা কোনো কথাই ইয়াত বেৰিয়াৰ হ'ব নোৱাৰে। আমি প্ৰত্যেকে একত্ৰিত, আৰু এই জাতিটো আমি এতিয়ালৈকে যিহেতু অসমত এজনো ব্যক্তি সংক্ৰমিত হোৱা বুলি ঘোষণা হোৱা নাই, কোনো এজন ব্যক্তিৰ গাত এই ৰোগবিধ ধৰা পৰা নাই, আমি এইদৰে থাকিব পাৰো নেকি, এইদৰে সংক্ৰমিত নোহোৱাকে আমি থাকি যাব পাৰো নেকি? কাৰণ দেখিছে আমাৰ স্বাস্থ্য কেন্দ্ৰ একেবাৰে চালুকীয়া অৱস্থাত আছে। আমাৰ স্বাস্থ্য কেন্দ্ৰত আগৰে পৰা যিবোৰ কাম কৰিব লাগিছিল সেইবোৰ কাম কৰা নহল। স্বাধীনতাৰ ৭০ বছৰ পিছত আমাৰ মাজত মাত্ৰ ৬০খন ICU লৈ আমি বাস কৰি আছিলো। এই সময়ত স্বাস্থ্য বিভাগে জোৰদাৰভাৱে যুদ্ধংদেহী মনোভাৱ লৈ এতিয়া কেইবা হাজাৰ ICU তেওঁলোকে প্ৰস্তুত কৰাৰ কামত নিয়োজিত হৈছে। এই সময়ত যিসকল সন্মানীয় ডক্তৰ, যিসমূহ স্বাস্থ্যকৰ্মী দিনে নিশাই তেওঁলোকে সেৱা আগবঢ়াবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ উঠিছে, তেওঁলোকৰ মনোবল বৃদ্ধি কৰাটোৱে হ'ব এই সময়ত আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ মূল কাম। আমি যদি বেমাৰবিধক সংক্ৰমণৰ পৰা ৰোধ কৰিব পাৰো, ডক্তৰসকলে নিজকে মনোবল তেওঁলোকে বৃদ্ধি কৰিব পাৰিব, আৰু কম সংখ্যক যদি সংক্ৰমিত হয়ও তেওঁলোকক নিৰাপদভাৱে ৰাখিব পাৰিব, তেওঁলোকক নিৰাপদভাৱে চিকিৎসা কৰিব পাৰিব। আৰু সেইকাৰণে আমি সহযোগ কৰাটো উচিত। আমি খোৱা খাদ্যক লৈ হুলস্থুল কৰি লাভ নাই। যিখিনি খোৱা খাদ্য আমাৰ সাধাৰণ দোকানসমূহত ইতিমধ্যে মুকলি কৰি দিছে বা বিকি আছে, সেইখিনি খোৱা খাদ্যক লৈ আমি জীৱন নিৰ্বাহ কৰিব লাগিব। গোটেই জীৱন আমাৰ ওপৰত পৰি আছে। আমি দীঘলীয়াকে এই সংগ্ৰাম অব্যাহত কৰিব লাগিব, কাৰণ এই যুঁজখন, এই ভাইৰাছটোৰ বিৰুদ্ধে যুঁজ আৰু কিমান দিন হ'ব আমি কোনো নাজানো। সংক্ৰমণ ৰোধ কৰিব পাৰিলে, এই চেইনডাল ছিঙি দিব পাৰিলে আমি জানো যে আমি এই যুঁজত জয় হ'ব পাৰিম। আজি চাইনাত যিদৰে বিয়পি পৰিছিল, তেওঁলোকে একমাত্ৰ ছচিয়েল ডিষ্টেন্সিঙৰ জৰিয়তে এই বেমাৰ ৰোধ কৰিব পাৰিছে, এই ভাইৰাছটো সংক্ৰমণৰ পৰা তেওঁলোকে বাৰণ কৰিব পাৰিছে। আৰু সেইকাৰণে মই পুনৰ আহ্বান জনাইছো, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই জাগ্ৰত প্ৰহৰী হৈ সদায় সাৰে থাকক, প্ৰত্যেকে নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখক, কিন্তু ওচৰ চুবুৰীয়াৰ কোনোবাই কিবা অভাৱত ভুগিছে নেকি, কোনোবাই কিবা ঔষধৰ অভাৱত তেওঁলোকে হাহাকাৰ কৰি আছে নেকি, তেনেকুৱা কথা তেওঁলোকে স্বাস্থ্য বিভাগক বা চৰকাৰী যিসমূহ এলাৰ্ট বিভাগ আছে সেই বিভাগসমূহক তেওঁলোকে জনাব লাগিব। কোনোবাই পানীৰ অভাৱত ভুগিছে নেকি, কোনোবাই আন কিবা সহানুভূতিশীলভাৱে কৰিব পৰা কিবা অভাৱত ভুগিছে নেকি, এই ধৰণৰ কথা বতৰাৰ খবৰ ৰাখক। আৰু আপোনালোক আটাইকে নিজকে সংযম কৰি সংযত হৈ ভৱিষ্যতৰ দিনত এই ৰোগবিধক প্ৰতিৰোধ কৰাৰ কাৰণে এই যুঁজখনত অৱতীৰ্ণ হওক। প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই কথাটো মানি চলাটো উচিত। প্ৰতিটো স্বাস্থ্য বিভাগৰ নিৰ্দেশনা, প্ৰতিটো চৰকাৰী নিৰ্দেশনা আপোনালোকে পালন কৰিবৰ কাৰণে আপোনালোকে নিজে মনৰ ভিতৰতে আপোনালোকে উপলব্ধি কৰক। অন্যথা কিন্তু এই ৰোগ বিয়পি পৰিলে আমাৰ নিচিনা এখন ষ্টেটে, আমাৰ নিচিনা এখন ৰাজ্যই ইয়াক লৈ পেলাই আমি কিন্তু সংক্ৰমণ ৰোধ কৰিব পৰা বিশেষ সাংঘাতিক ব্যৱস্থা যে আমাৰ নহব, এই কথা চিয়ৰ। আৰু সেইকাৰণে ক'ব বিচাৰিছো, আমি প্ৰত্যেকে আগবাঢ়ি আহক, প্ৰত্যেকে ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হওক, প্ৰত্যেকে এই ৰোগবিধক সংক্ৰমণৰ পৰা ৰোধ কৰিবৰ কাৰণে COVID-19 বা কৰ'না ভাইৰাছ বিধৰ বিৰুদ্ধে আমি যুঁজ কৰিম বুলি আগবাঢ়ি আহক। আৰু প্ৰত্যেকে আমি এইকেইদিন ভেদাভেদ পৰিহাৰ কৰি আমাৰ মাজত থকা যিবিলাক পুৰণি ভেদাভেদ, সেই কথাবোৰ এইকেইদিনৰ বাবেই আমি স্থগিত ৰাখি আমি ভৱিষ্যতৰ বাবে আমি যাতে জীয়াই থাকিব পাৰো, আমি যাতে জাতিটো ভৱিষ্যতৰ বাবেও আমি যাতে কাম কৰি আগবাঢ়ি যাব পাৰো, আৰু সমগ্ৰ পৃথিৱীৰ জাতিসত্তাসমূহক যাতে আমি নিৰাপদে আগবঢ়াই লৈ যাব পাৰো, তাৰ কাৰণে আমিও অলপ অৰিহণা যোগাওঁ আহক। সেই মনোবৃত্তি লৈ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী প্ৰত্যেকটো ব্যক্তিয়ে, প্ৰতিগৰাকী ব্যক্তিয়ে আমি এই সামাজিক দূৰত্ব বজাই ৰাখি ঘৰৰ ভিতৰতে আবদ্ধ হৈ ৰাখি লকডাউন
বুলি কোৱা যিটো শব্দ এই লকডাউন মানি চলোৱা হওক তাৰে প্ৰতি আহ্বান জনাইছো আৰু আমি প্ৰত্যেকে স্বাস্থ্যৱান হৈ থাকিব লাগিব অন্যথাই কিন্তু আমি নিঃশেষ হৈ যাম আমি এই ভাইৰাছ ৰোধ কৰিব নোৱাৰিলে ভৱিষ্যতৰ দিনত আমি অন্ধকাৰ ভৱিষ্যতৰ ফালে যাব লাগিব আৰু সেই কাৰণে প্ৰত্যেককে আহ্বান জনাইছো এতিয়া বোকা ছটিয়াৰ সময় নহয় ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ সময় আৰু সেই কাৰণে আপোনাক পুনৰ আহ্বান জনাইছো যে বেমাৰ বিধক আমি ৰোধ কৰাৰ স্বাৰ্থত আমি প্ৰত্যেকে ৰুমতে আবদ্ধ হৈ থাকি আমি প্ৰত্যেকে ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হৈ ভৱিষ্যতৰ দিনত আগবাঢ়ি যাম এই আশাকে মনত পুহি মই আপোনালোকক পুনৰ অনুৰোধ জনাইছো ধন্যবাদ সাম্প্ৰতিক কৰ'না ভাইৰাছে সমগ্ৰ পৃথিৱীত মানুহক এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ লৈ গৈছে COVID-19ৰ ভয়াৱহতাই সমগ্ৰ বিশ্ববাসীক ত্ৰস্তমান কৰি তুলিছে আৰু এনেকুৱা এটা সময়ত আমি সকলোৱে এই ভাইৰাছৰ বিৰুদ্ধে আমি একেলগে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব যুঁজি জিকিব লাগিব মানৱ সভ্যতা মানৱ সমাজ এতিয়া এক জটিল আৰু সংকটৰ সন্ধিক্ষণত আহি উপস্থিত হৈছে গতিকে এনেকুৱা এটা সময়ত আমি সমগ্ৰ পৃথিৱীবাসী ৰাইজে সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমৰ ৰাইজে এই ভাইৰাছৰ বিৰুদ্ধে আমি সকলোৱে সজাগ সচেতন হৈ আমি আগবাঢ়ি এই ভাইৰাছ আমি সংক্ৰমণৰ পৰা সকলোকে ৰক্ষা কৰিব লাগিব গতিকে এই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগে লগে ইতিমধ্যে মৃত্যু হোৱা মানুহৰ সংখ্যাও বাঢ়িব লাগিছে ৩০০তকৈ মানুহ ইতিমধ্যে তাতকৈ বেছি মানুহ সংক্ৰমিত হৈছে তাৰ লগে লগে ৭গৰাকীকৈ ব্যক্তি মৃত্যুমুখত পৰিছে গতিকে এনেকুৱা এটা সময়ত আমাৰ অসমবাসী ৰাইজেও অসমৰ জনতায়ো অতি সাৱধানতাৰে সজাগতাৰে সকলো আগবাঢ়িব লাগিব অতি সুখৰ কথা বা আমাৰ ভাগ্যৰ কথা যে আজি এতিয়ালৈকে অসমত বা উত্তৰ পূৰ্বাঞ্চলত এই ভাইৰাছে আক্ৰান্ত কৰা এগৰাকীও মানুহ এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই বা এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই কিন্তু তথাপিও এই সময়ত আমি সকলোৱে অতি সতৰ্ক হ'ব লাগিব অতি সজাগ হ'ব লাগিব যিবোৰ নিয়মাৱলী ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে প্ৰতিটো পৰামৰ্শ যাতে সকলো ৰাইজে যাতে গ্ৰহণ কৰে সকলোৱে এই পৰামৰ্শৱলী তেওঁলোকে কাৰ্যকৰী কৰে শক্তিশালীভাৱে তাৰ কাৰণে মই আহ্বান জনাইছোঁ তাৰ লগে লগে সময়ে সময়ে চৰকাৰী অনুষ্ঠান স্বেচ্ছাসেৱী অনুষ্ঠান চৰকাৰৰ স্বাস্থ্য বিভাগ সকলোৱে বিভিন্ন ধৰণৰ সতৰ্কতামূলক পৰামৰ্শৱলী বা নিৰ্দেশনা ইতিমধ্যে আগবঢ়াইছে এই সকলো ক্ষেত্ৰত যাতে ৰাইজে সহযোগিতা আগবঢ়ায় ইয়াৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা বিভিন্ন ধৰণৰ মানুহৰ লগত সংস্পৰ্শলৈ নহা বা বিভিন্ন ধৰণৰ যিবোৰ প্ৰাথমিক যিবোৰ লক্ষণ আছে সেইবোৰ লক্ষণ আহিলেই চিকিৎসালয়ৰ পৰামৰ্শ কৰা বা এৰাব নোৱাৰা কাৰণত নিজৰ ঘৰ এৰি নোযোৱা এই ধৰণৰ সাৱধানতা যিবোৰ ল'ব লাগে প্ৰাথমিক সেই সকলো ধৰণৰ সাৱধানতা যাতে সকলো জনসাধাৰণে লয় সকলো জনতাই লয় তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ কাৰণ এইটো অতি সংকটৰ সময় আৰু যিহেতু এই ৰোগবিধ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হয় গতিকে আমাৰ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হ'ল যাতে আমি মানুহৰ সংস্পৰ্শলৈ নাহোঁ যিসকল আক্ৰান্ত হৈ আছে গতিকে পৰাপক্ষত আমি মানুহৰ সংস্পৰ্শলৈ নহাকৈ আমি যাতে সকলোৱে আঁতৰি থাকিব পাৰোঁ তাৰ কাৰণে সকলোৱে যাতে প্ৰচেষ্টা হাতত লয় তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ এই সময়ত আমি সকলোৱে আমি এটা কথাই লক্ষ্য ৰাখিব লাগিব যে এই ভাইৰাছৰ মোকাবিলা কৰিবলৈ হ'লে আমি সকলো সতৰ্ক হ'ব লাগিব সকলোৱে সজাগ হ'ব লাগিব আৰু সকলোৱে যাতে এই ভাইৰাছৰ ভয়াৱহতাৰ বিৰুদ্ধে বা ইয়াৰ সংক্ৰমণৰ বিৰুদ্ধে আমি সকলোৱে মাৰ বান্ধি যুঁজিব পাৰোঁ যুঁজি এই যুদ্ধত আমি জয়লাভ কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে যাতে প্ৰচেষ্টা হাতত লয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ ইতিমধ্যে আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে সামাজিক মাধ্যমত ইয়াৰ সজাগতা সম্পৰ্কত ব্যাপক প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন প্ৰান্তত যাতে ৰাইজ সজাগ সচেতন হৈ থাকে ইয়াৰ বিৰুদ্ধে ল'ব লগা যিবোৰ সাৱধানতা বা সজাগতা সেইসমূহ যাতে লয় তাৰ কাৰণে ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে গতিকে এই সময়ত আমি পুনৰবাৰ আমি সমগ্ৰ অসমৰ
প্ৰতিগৰাকী ব্যক্তি বিশেষকৈ আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলোকে আমি আহ্বান জনাব খুজিছোঁ যে সামাজিক মাধ্যমত ইয়াৰ বিৰুদ্ধে এই ভাইৰাছসমূহৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰিবৰ কাৰণে ব্যাপক প্ৰচাৰ চলক। সকলো প্ৰান্তত যাতে মানুহে জনতাই উপলব্ধি কৰিব পাৰে বা সকলোৱে যাতে ইয়াৰ বিৰুদ্ধে তেওঁলোকে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে ব্যাপক প্ৰচাৰ চলাবৰ কাৰণে মই আহ্বান জনাইছোঁ। তাৰ লগে লগে এই সময়ত চৰকাৰসমূহেও অতি যুদ্ধকালীনভাৱে তেওঁলোকে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিভিন্ন ধৰণৰ পৰীক্ষা তেওঁলোকে কৰিব, যিসমূহ পৰীক্ষাৰ প্ৰয়োজন সেইসমূহ পৰীক্ষা যাতে কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তাৰ লগে লগে যিসকলে দিন মজুৰি কৰি থকা যিসকল শ্ৰমিক আছে সেইসকলৰ প্ৰতিও যাতে চৰকাৰে দৃষ্টি নিক্ষেপ কৰে, কাৰণ তেওঁলোক ওলাই নহাৰ ফলত, তেওঁলোকে ওলাই আহিব নোৱাৰাৰ ফলত তেওঁলোকৰ খাদ্য বা এনেকুৱা ধৰণৰ বিষয়সমূহত তেওঁলোক যি সংকটৰ সন্মুখীন হ'ব, সেই সকলো ধৰণৰ কথা চালি জাৰি চাই চৰকাৰে যিসকল দৈনিক মজুৰি কৰা ব্যক্তি আছে সেইসকলৰ প্ৰতিও এটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ খাদ্যৰ বা আন ব্যৱস্থাসমূহ কৰি এটা তেওঁলোকক সকাহ দিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। গতিকে এই সময় সজাগ হৈ থকাৰ সময়, এই সময় আমি সকলোৱে একেলগে যুঁজ দিয়াৰ সময়। আৰু আমি সকলোৱে সজাগ হৈ থাকিলে, আমি সকলোৱে এই নিয়মাৱলী বা এই পৰামৰ্শসমূহ সকলোৱে আমি সহযোগিতা আগবঢ়ালে আমি এই ভাইৰাছৰ সংক্ৰমণৰ পৰা আমি সকলোকে ৰক্ষা কৰিব পাৰিম। আমি এই প্ৰচেষ্টা আমি সামূহিকভাৱে আমি সকলোৱে ল'ব লাগিব। আহক আমি সকলোৱে এই বিষয়সমূহত সতৰ্ক হওঁ, সজাগ হওঁ আৰু আমি মানৱ জাতি, মানৱ সভ্যতাক আমি বচোৱাৰ কাৰণে সকলোৱে প্ৰয়াস কৰোঁ। মানুহৰ বাবে অতি প্ৰত্যাহ্বানৰ সময় আৰু সমগ্ৰ পৃথিৱীত এতিয়া কৰ'না ভাইৰাছে এটা অত্যন্ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে, ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মানৱ সমাজৰ কাৰণে এক অতি জটিল আৰু সংকটৰ সন্ধিক্ষণ। গতিকে এনেকুৱা এটা সময়ত আমি সমগ্ৰ পৃথিৱীৰ মানুহে, অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে অতি সাৱধানেৰে আমি আগবাঢ়িব লাগিব আৰু এই ভয়াৱহ কৰ'না ভাইৰাছৰ যি সংক্ৰমণ বা যি ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে আমি সকলোৱে মাৰ বান্ধি আমি থিয় হ'ব লাগিব। গতিকে এই ক্ষণত মই সমগ্ৰ অসমবাসী ৰাইজলৈ মই আহ্বান জনাব খুজিছোঁ যে সকলোৱে সতৰ্ক হৈ থাকক, সকলোৱে সতৰ্কতামূলক যিবোৰ ব্যৱস্থা আছে সেইবোৰ সকলো গ্ৰহণ কৰক, কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। বিশ্ব স্বাস্থ্য সংস্থাৰ যিবোৰ পৰামৰ্শৱলী আছে, চৰকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠানে যিবোৰ বিষয় ইতিমধ্যে মানুহৰ মাজত প্ৰচাৰ চলাইছে, সকলো কথা ৰাইজে সাৱধান হৈ থাকক। এই লকডাউনৰ সময়ত সকলো ঘৰত সোমাই থাকক আৰু যাতে যিহেতু এই ৰোগবিধ, এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হয়, গতিকে মানুহৰ সংস্পৰ্শলৈ যাতে কোনো আহিব নোৱাৰে তাৰ কাৰণে সকলো ঘৰত সোমাই থাকি এই শৃংখল যিটো আছে সেইটো ভাঙিবৰ কাৰণে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰক। এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই ভাইৰাছে ইতিমধ্যে এটা ব্যাপক ৰূপ ধাৰণ কৰিছে। অতি ভাগ্য ভাল যে আমি অসমৰ ৰাইজ এতিয়াও এই ভাইৰাছৰ সংক্ৰমণৰ ক'বলৈ যোৱা নাই বা এতিয়ালৈকে এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা নাই। গতিকে এনেকুৱা এটা সময়ত আমি সকলোৱে অতি সাৱধানেৰে আগবাঢ়িব লাগিব আৰু সকলোৱে একেলগে ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি এই ভাইৰাছৰ বিৰুদ্ধে আমি জয়লাভ কৰিব লাগিব। গতিকে মই সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ, চৰকাৰে যিসমূহ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে সকলোৰে প্ৰতি যাতে সহযোগিতা আগবঢ়ায়। যোৱা লকডাউনৰ সময়ছোৱাত আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত বহু ব্যক্তি কোনো কাৰণ নোহোৱাকৈ তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে। গতিকে মই সমগ্ৰ অসমৰ ৰাইজক অতি বিনম্ৰতাৰে মই আহ্বান জনাব খুজিছোঁ যাতে সকলোৱে চৰকাৰৰ এই নিৰ্দেশাৱলী, যি পৰামৰ্শাৱলী আছে সকলোৱে পালন কৰক। লকডাউনৰ প্ৰকৃতাৰ্থত তেওঁলোকে সকলোৱে গ্ৰহণ কৰক, যাতে কোনো কাৰণতে বিনা কাৰণত, অত্যন্ত এৰাব নোৱাৰা কাৰণত যাতে তেওঁলোকে ঘৰলৈ ওলাই নাহে। কাৰণ আমি সকলোৱে এই মানুহৰ মাজত সংক্ৰমণ হ'ব লগা এই ভাইৰাছবিধৰ চেইন আমি ভাঙিব লাগিব, এই চেইন আমি নাইকিয়া কৰিব লাগিব। গতিকে চৰকাৰৰ এই লকডাউনৰ গোটেই ব্যৱস্থাটোত সকলোৱে যাতে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এই সময়ছোৱাত মই আন সকলো ব্যক্তিৰ প্ৰতি আহ্বান জনাইছোঁ, বিশেষকৈ আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা যিসকল আছে সেইসকলে যিহেতু মানুহৰ মাজলৈ এই সময়ত যাব নোৱাৰে, যিহেতু মানুহৰ যোগেদিয়ে মানুহৰ মাজলৈ সংক্ৰমণ হয়, তেওঁলোকে ঘৰতে থাকি ইয়াৰ সজাগতাৰ ব্যৱস্থা কৰক। যিবোৰ সামাজিক মাধ্যম আছে, ছ'চিয়েল মিডিয়াত ইয়াৰ ব্যাপক প্ৰচাৰ চলাওক, প্ৰচাৰ চলাই মানুহৰ মাজত সজাগতা আনক
আৰু বিভিন্ন প্ৰান্তত যদি ৰাইজ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে এই বিষয়সমূহ প্ৰশাসনক জনক যাতে প্ৰশাসনে ক্ষিপ্ৰতাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ লগে লগে এই সংকটৰ সময়ত মানৱ জাতিৰ এই সংকটৰ কালত যিসকল চিকিৎসক বা চিকিৎসা সেৱাৰ লগত জড়িত হৈ থকা আন যিসকল ব্যক্তি আছে আৰু তাৰ লগে লগে প্ৰশাসন পুলিচ সকলোৰে লগত জড়িত হৈ থকা যিসকল ব্যক্তিয়ে এই প্ৰত্যাহ্বানক নেওচি মানুহৰ প্ৰতি সেৱা আগবঢ়াবৰ কাৰণে যিসকল সকলো আগবাঢ়ি আহিছে সকলোৰে প্ৰতি মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ এই যিটো কাম কাজ এই কাম কাজে আমাৰ মানুহৰ মাজলৈ অহা প্ৰত্যাহ্বানক নিশ্চয়কৈ বাধা দিব পাৰিব তাৰ লগে লগে মই বিশেষকৈ চৰকাৰৰ প্ৰতি এটা কথা আহ্বান জনাব খুজিছোঁ যে এই সময়ত যিসকল দৈনিক মজুৰি কৰি থকা যিসকল ব্যক্তি আছে সেইসকলৰ নিশ্চয়কৈ খাদ্যৰ অভাৱ বা সংকটে দেখা দিব পাৰে বিভিন্ন ৰাজ্যত ইতিমধ্যে এককালীনভাৱে সেইসকল ব্যক্তিক ধন দিবৰ কাৰণে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে আমিও অসম চৰকাৰক আহ্বান জনাব খুজিছোঁ যে এই সময়ত এই দিন মজুৰি কৰা যিসকল ব্যক্তি আছে তেওঁলোকৰ অত্যাৱশ্যকীয় সামগ্ৰী খোৱা বোৱা এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু তাৰ লগে লগে মই আন ব্যক্তিসকলকো আহ্বান জনাইছোঁ যাতে এই সময়ত যাতে কোনোৱে সামাজিক মাধ্যমত বিৰূপ মন্তব্য বিভিন্ন ধৰণৰ মন্তব্য নবহায় কাৰণ সকলোৱে যুঁজি ঐক্যবদ্ধভাৱে এই যিটো অহা মানুহৰ মাজলৈ অহা যিটো প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব আৰু জয় হ'ব লাগিব আৰু কোনো কাৰণতে পৰীক্ষা নিৰীক্ষামূলকভাৱে যাতে কোনোৱে খাদ্য বিতৰণ জাতীয় কথা বতৰাবোৰত যাতে চামিল নহয় কাৰণ এইটো মানুহৰ মাজৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা এটা ৰূপ গতিকে এনেকুৱা এটা সময়ত চৰকাৰী ব্যৱস্থাৰ যোগেদি যি কাম কাজ কৰা হৈছে বা চৰকাৰে লকডাউনৰ যোগেদি মানুহক সকলোকে ঘৰত সোমাই থকাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ যাতে সহযোগিতা আগবঢ়াওক আৰু যাতে কোনো কাৰণতে নিজে এই বিষয়টোক তেওঁলোকে কৃতিত্ব ল'বলৈ গৈ পৰীক্ষামূলকভাৱে যাতে কোনোৱে খাদ্য যোগানকে ধৰি আন কথা বতৰাবোৰত চামিল নহয় কাৰণ সংক্ৰমণ হ'লে অতি ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব আৰু এই ভয়াৱহ পৰিৱেশ সৃষ্টি হ'লে কোনেও কিন্তু ইয়াৰ মোকাবিলা কৰিব নোৱাৰিব কাৰণ ইতিমধ্যে আমেৰিকা ইটালীৰ দৰে স্বাস্থ্য খণ্ডত স্বাস্থ্য সেৱাত অতি উন্নত ৰাষ্ট্ৰয়ো এই ভাইৰাছবিধৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো তেওঁলোকে কিন্তু সফল হ'ব পৰা নাই গতিকে ভাৰতবৰ্ষৰ দৰে অতি ঘনত্ব থকা মানুহৰ জনসংখ্যা থকা এই ৰাষ্ট্ৰখনত যদি বা অসমত এই ভাইৰাছ বিয়পিবলগীয়া হয় তেতিয়াহ'লে মই ভাবোঁ যে এই প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ কাৰণে এটা অত্যন্ত জটিল পৰিৱেশ বা পৰিস্থিতি আহিব গতিকে আমি সকলোকে সজাগ সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলোকে ক'ব খুজিছোঁ আমি সকলোৱে চৰকাৰৰ এই আহ্বান শুনি আমি সকলোৱে ঘৰত থাকোঁ আহক সকলোৱে সজাগ হওঁ আমি নিজকে বচোৱাৰ উপৰিও মানৱ সমাজক আমি বচোৱাৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰোঁ সকলোৱে যুঁজ দিওঁ আহক চৰকাৰৰ যিমানবোৰ নিৰ্দেশনা আছে বিশ্ব স্বাস্থ্য সংস্থাৰ যিমানবোৰ নিৰ্দেশনা আছে সকলো যাতে কাৰ্যকৰী কৰে সকলোৱে যাতে বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা যাতে সকলোৱে গ্ৰহণ কৰে চাফ চিকুণ হৈ থাকে সকলোৱে বিভিন্ন ধৰণৰ সাৱধানতামূলক যিবোৰ কাম কাজ আছে সেইবোৰ যাতে সকলোৱে গ্ৰহণ কৰে তাৰ কাৰণে সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ অসমত প্ৰথমগৰাকী কৰ'না ভাইৰাছত আক্ৰান্ত ৰোগী ইতিমধ্যে আমি ধৰা পৰা দেখা পাইছোঁ গতিকে এই সময়টো অসমৰ মানুহৰ কাৰণে খুব এটা জটিল সন্ধিক্ষণ গতিকে আমি সকলোৱে সমগ্ৰ অসমৰ ৰাইজৰ জনতাই এতিয়া অতি সাৱধান হৈ থাকিব লাগিব সজাগ হৈ থাকিব লাগিব সেইকাৰণে মই আজি আপোনাক সকলোকে আহ্বান জনাইছোঁ যে এই প্ৰথম কৰ'না ভাইৰাছৰ আক্ৰান্ত ব্যক্তিগৰাকী ধৰা পৰাৰ পাছত যাতে আপোনালোক কোনো ভয় নাখায় কিন্তু আপোনালোকে সকলোৱে নিজৰ দায়িত্ব যাতে পালন কৰে সকলোৱে যাতে ঘৰত সোমাই থাকে যিমানবোৰ স্বাস্থ্য সম্পৰ্কীয় বিধি ব্যৱস্থা বিশ্ব স্বাস্থ্য সংস্থাই দিছে আমাৰ প্ৰশাসনে চৰকাৰে আপোনালোকৰ সকলোৰে আগত কৈ আছে এই সকলো কথা আপোনালোকে অতি সতৰ্কতাৰে আপোনালোকে সকলোৱে গ্ৰহণ কৰক সকলোৱে অৱলম্বন কৰক আৰু আনকো এই সম্পৰ্কত সজাগ সচেতন কৰি আপোনালোক সকলোৱে আগবাঢ়ক গতিকে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ যিসকল ব্যক্তি বাহিৰলৈ যোৱা যিসকল ব্যক্তি আছে সেইসকল অসমলৈ ঘূৰি অহাৰ লগে লগে তেওঁলোকৰ প্ৰাথমিক আৰু প্ৰথম দায়িত্বটো হ'ল যাতে তেওঁলোকে কোনো এই কথাসমূহ লুকুৱাই নাৰাখে বাহিৰৰ পৰা অহা কথা বা এই গোটেই বিষয়সমূহত আহি স্বাস্থ্য বিভাগৰ লগত প্ৰশাসনৰ লগত যোগাযোগ কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰায় প্ৰয়োজন সাপেক্ষে তেওঁলোকে যাতে বিভিন্ন পৰ্যায়ত তেওঁলোকে আইচলেশ্যন হৈ থাকিব লগা হয় এই সকলো বিষয়ত তেওঁলোকে যাতে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই সকলো ব্যক্তিকে মই আহ্বান জনাইছোঁ আৰু ইতিমধ্যে অসমৰ বাহিৰত থকা যিসকল ব্যক্তি আছে সেইসকলৰ লগত যোগসূত্ৰ স্থাপন কৰিবৰ কাৰণে
চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে আৰক্ষীৰ আয়ুক্তৰ যোগেদি বা এটা হেল্পলাইন নম্বৰ দি তাৰ লগত বাহিৰৰ যিসকল ব্যক্তি আছে ছাত্ৰ ছাত্ৰী আন যিসকল আছে বাহিৰত গৈ থকা তেখেতসকলৰ লগত যোগাসূত্ৰ স্থাপন কৰিব পৰা বা তেওঁলোকৰ অৱস্থা এতিয়া কেনেকুৱা বা তেওঁলোক কেনেকুৱা কিবা অসুবিধাৰ সন্মুখীন হৈছে এই সকলো ধৰণৰ কথা বতৰাৰ আদান প্ৰদান কৰিব পৰা যোগাযোগ কৰিব পৰা ইতিমধ্যে ব্যৱস্থা স্থাপন হৈছে কিন্তু যিসকল বাহিৰৰ পৰা ইতিমধ্যে অহাৰো ব্যৱস্থা চৰকাৰে কৰিছে সেইসকল অহাৰ লগে লগে বা বিভিন্ন প্ৰক্ৰিয়া তেওঁলোক অসমলৈ অহাৰ লগে লগে তেওঁলোকৰ প্ৰাথমিক দায়িত্বটোৱে হ'ব তেওঁলোকে যাতে এই সকলো কথা প্ৰশাসনক জনায় স্বাস্থ্য বিভাগক জনায় চৰকাৰক জনায় আৰু তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ ব্যৱস্থা তেওঁলোকে যাতে গ্ৰহণ কৰে হোম কোৱাৰেণ্টাইন আইচলেশ্যনত থকা সকলো ধৰণৰ কথাত যাতে তেওঁলোকে সহায় কৰে তাৰ কাৰণে মই তেওঁলোকৰ প্ৰতি বিনম্ৰতাৰে আহ্বান জনাইছোঁ গতিকে এই সময় সজাগ হৈ থকাৰ সময় এই সময় সচেতন হৈ থকাৰ সময় আৰু কোনেও কেতিয়াও এই নিজৰ যিবোৰ সত্য আছে এই কথাবোৰ যাতে কোনো কাৰণতে কেতিয়াও নুলুকুৱায় কাৰণ এই ভাইৰাছবিধ মানুহৰ পৰা মানুহৰ মাজলৈ সংক্ৰমণ হয় গতিকে আমি মানুহে মানুহৰ মাজত যাতে সংস্পৰ্শ হোৱাৰ পথলৈ যাতে অগ্ৰসৰ নহওঁ যাতে সেই পৰিৱেশ আমি কোনেও নিদিওঁ আৰু আমি সকলোৱে যাতে এই যিটো চেইন কৰোণা ভাইৰাছ COVID-19ৰ যিটো চেইন এই চেইনটো ব্ৰেক কৰিবৰ কাৰণে ভাঙিবৰ কাৰণে সকলোৱে যাতে প্ৰয়াস কৰোঁ তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ আৰু আমি যিসকল বাহিৰলৈ নোযোৱা যিসকল ব্যক্তি আছে অসমতে থকা যিসকল আছে তেওঁলোকেও যদি ওচৰ চুবুৰীয়া কোনোবা ব্যক্তি এনেকৈ বাহিৰলৈ গৈছে তেওঁলোক চিকিৎসা গ্ৰহণ কৰা নাই বা এই সম্পৰ্কত প্ৰশাসনৰ লগত যোগাযোগ কৰা নাই তেওঁলোকেও ওচৰ চুবুৰীয়া ৰাইজেও কিন্তু সেই সম্পৰ্কত প্ৰশাসনক অৱগত কৰাটো অত্যন্ত প্ৰয়োজন মই ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ প্ৰতিও আহ্বান জনাইছোঁ তেওঁলোকেও যদি কোনোবা এনেকুৱা ব্যক্তি বাহিৰৰ পৰা আহি মনে মনে ঘৰত সোমাই আছে তেওঁ যোগাযোগ কৰা নাই বা স্বাস্থ্য সম্পৰ্কীয় পৰীক্ষা কৰা নাই আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলেও তেওঁলোকে যাতে প্ৰশাসনৰ লগত যোগাযোগ কৰি এই খবৰসমূহ দিয়ে কাৰণ এইটো অত্যন্ত প্ৰয়োজন কাৰণ নিজক বচাই থকাৰ লগে লগে নিজৰ পৰিয়ালটো নিজৰ গাঁওখন সমাজখন আৰু সামগ্ৰিকভাৱে মানৱ সমাজক বচাই ৰাখিবৰ কাৰণে সকলোৱে আমি প্ৰয়াস কৰিব লাগিব গতিকে মই এই সময়ত সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ যাতে সকলোৱে নিজৰ দায়িত্ব যাতে পালন কৰে সকলো সজাগ হৈ থাকে যিমানবোৰ স্বাস্থ্য সম্পৰ্কীয় সতৰ্কতামূলক ব্যৱস্থা যিমানবোৰ আছে সকলো যাতে গ্ৰহণ কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ গতিকে প্ৰথমগৰাকী কৰোণাত আক্ৰান্ত ব্যক্তি ধৰাৰ পাছত মই পুনৰবাৰ ৰাইজক ক'ব কৈছোঁ যে আপোনালোকে ভয় নকৰিব ভয় নাখাব কিন্তু সজাগ হৈ থাকক সচেতন হৈ থাকক আপোনালোকে ঘৰত আবদ্ধ হৈ থাকক যিবোৰ হোম কোৱাৰেণ্টাইনৰ যিবোৰ নিয়মাৱলী চৰকাৰে দিছে সেইবোৰ সকলোৱে যাতে গ্ৰহণ কৰে আৰু অনাহকত কোনো কাম নোহোৱাকৈ যাতে একেবাৰে এৰাব নোৱাৰা কাৰণ নহ'লে যাতে কোনো কাৰণতে কেতিয়াও আপোনালোকে বাহিৰলৈ ওলাই নাযায় বজাৰ সমাৰলৈ নাযায় তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ আৰু আপোনালোক সজাগ হৈ থাকিলে নিশ্চিতভাৱে এই ভাইৰাছৰ সংক্ৰমণ আৰু কেতিয়াও বাঢ়িব নোৱাৰিব আৰু এই সময়ত আমি সকলোৱে এটাই পণ লৈ আহক আমি নিজে বাচি থাকোঁ আমাৰ ঘৰখনক বচাওঁ সমাজখনক বচাওঁ তাৰ লগে লগে মানৱ সমাজক এই যিটো ভয়াৱহ মানৱ সমাজৰ সংকট এই সংকট আমি মোচন কৰিবৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হওঁ